স্বাগতম বন্ধু-বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান কুইজ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগত ত্ৰিমূৰ্তি কাক বোলে? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? উত্তৰ বন কুঁৱৰী। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ কথাষাৰ কোনে কৈছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ সেউতী। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। বিহগী কবি বুলি কাক কোৱা হয়? উত্তৰ ৰঘুনাথ চৌধুৰীক। মামৰে ধৰা তৰোৱাল গ্ৰন্থখন কাৰ ৰচনা? উত্তৰ মামণি ৰয়ছম গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা।